শ্ৰীমদ্ভাগৱত গীতা পঞ্চম অধ্যায় কৰ্মসন্ন্যাস যোগ। পৰমাত্মনে নমঃ। অৰ্জুনে ক'লে, হে কৃষ্ণ, তুমি কৰ্মসন্ন্যাসৰ কৰ্তৃত্ব ত্যাগ আৰু পুনৰাই কৰ্মযোগৰ উভয়ৰে প্ৰশংসা কৰিছা। এতেকে এই দুটাৰ ভিতৰত যিটো মোৰ কাৰণে নিশ্চিতভাৱে কল্যাণকাৰী সাধন হয় সেইটোৰ বিষয়ে কোৱা। শ্ৰী ভগৱানে ক'লে, কৰ্মসন্ন্যাস আৰু কৰ্মযোগ এই দুয়োটাই পৰম কল্যাণকাৰক, কিন্তু এই দুয়োটাৰ ভিতৰতে আকৌ কৰ্মসন্ন্যাসতকৈ সাধন লাভ সহজ কাৰণে কৰ্মযোগ শ্ৰেষ্ঠ। হে মহাবীৰ অৰ্জুন, যিজন পুৰুষে কাৰো শত্ৰুতা নকৰে আৰু যাৰ কোনো কামনা বাসনা নাই, সেই কৰ্মযোগীকে তুমি নিত্য সন্ন্যাসী বুলি জানিবা। কাৰণ ৰাগ দেখা দি দণ্ডৰহিত পুৰুষেই সুখপূৰ্বক সংসাৰ বন্ধনৰ পৰা মুক্ত হয়। ওপৰত উল্লেখ কৰা সন্ন্যাস আৰু কৰ্মযোগক পৃথক পৃথক ফল প্ৰদানকাৰী বুলি মূৰ্খইহে কয়, জ্ঞানী লোকে নকয়। কাৰণ এই দুয়োটাৰ ভিতৰত এটাতে সম্যকৰূপে স্থিত পুৰুষজনে উভয়ৰেই ফলৰূপ পৰমাত্মাক পায়। জ্ঞানী লোকে যি পৰম ধাম লাভ কৰে, কৰ্মযোগীসকলৰ দ্বাৰাও সেই ধামকে প্ৰাপ্ত হয়। সেইকাৰণেই যিজন পুৰুষে জ্ঞানযোগ আৰু কৰ্মযোগৰ ফলক অভিন্ন দেখে, সেইজনেই যথাৰ্থদৰ্শী। কিন্তু হে অৰ্জুন, কৰ্মযোগ ব্যতিৰেকে সন্ন্যাস পোৱা কঠিন। অৰ্থাৎ মন, ইন্দ্ৰিয় আৰু শৰীৰৰ দ্বাৰা কৰা সমস্ত কৰ্মত কৰ্তৃত্ব ত্যাগ কৰা কঠিন। আনহাতে ভগৱৎ স্বৰূপক মননকাৰী কৰ্মযোগীয়ে পৰব্ৰহ্ম পৰমাত্মাক অতি শীঘ্ৰে লাভ কৰে। যিজনৰ মন স্ববশীভূত, যিজন জিতেন্দ্ৰিয় আৰু বিশুদ্ধাত্মা আৰু সমস্ত প্ৰাণীজগতৰ আত্মাৰূপ পৰমাত্মাই যাৰ আত্মা, এনে কৰ্মযোগীয়ে কৰ্ম সম্পাদন কৰি থাকিও কৰ্মত লিপ্ত নহয়। তত্ত্বদৰ্শী সাংখ্যযোগীয়ে দেখি, শুনি, স্পৰ্শ কৰি, শুঙি, ভোজন কৰি, গমন কৰি, শুই, শ্বাস লৈ, কথা কৈ, ত্যাগ কৰি, গ্ৰহণ কৰি, চকু মেলি আৰু চকু মুদি থাকি সকলো ইন্দ্ৰিয়ই নিজ নিজ অৰ্থত নিজ নিজ বিষয়ত কাম কৰি আছে, এইদৰে বুজি নিশ্চিতৰূপে এইদৰে ধৰি লয় যে মই একো কাম কৰা নাই। যিজন পুৰুষে সকলো কৰ্ম পৰমাত্মাত অৰ্পণ কৰে আৰু আসক্তি ত্যাগপূৰ্বক কৰ্ম কৰি থাকে, সেই পুৰুষ পদুম পাতৰ পানীৰ নিচিনাকৈ পাপৰ দ্বাৰা লিপ্ত নহয়। কৰ্মযোগীয়ে ইন্দ্ৰিয়, শৰীৰ, মন, বুদ্ধিৰ প্ৰতি মমত্ব বুদ্ধি ৰহিত হৈ আসক্তি ত্যাগ কৰি অন্তঃকৰণৰ শুদ্ধিৰ কাৰণে কৰ্ম কৰি থাকে। কৰ্মযোগীয়ে কৰ্মৰ ফল ত্যাগ কৰি ভগৱৎ প্ৰাপ্তিৰূপ শান্তি লাভ কৰে আৰু সকামী পুৰুষে কামনাবশতঃ ফলত আসক্ত হৈ কৰ্মবন্ধনত বান্ধ খাই পৰে। বশীভূত অন্তঃকৰণযুক্ত সাংখ্যযোগৰ আচৰণ কৰা পুৰুষে কৰ্ম নকৰাকৈ বা নকৰোৱাকৈয়ে নৱদ্বাৰ সম্পন্ন শৰীৰৰূপ গৃহত সকলো কৰ্মকে মনৰ পৰা আঁতৰাই আনন্দপূৰ্বক সচ্চিদানন্দঘন পৰমাত্মাৰ স্বৰূপত স্থিত হয়। পৰমেশ্বৰে মনুষ্যৰ কৰ্তাপন, কৰ্ম নাইবা কৰ্মফলৰ সম্বন্ধ সৃষ্টি নকৰে। এই সকলোবিলাক স্বভাৱজনিত। তেনেকৈ পৰমেশ্বৰে কাৰো পাপ কৰ্মকো গ্ৰহণ নকৰে নাইবা পুণ্য শুভ কৰ্মকো গ্ৰহণ নকৰে। অজ্ঞানৰ দ্বাৰা জ্ঞান সকলো সময়তে আবৃত থকাৰ কাৰণে মানুহ মোহগ্ৰস্ত হৈ পৰে। কিন্তু যিবিলাকৰ সেই অজ্ঞান পৰমাত্মাৰ তত্ত্বজ্ঞানৰ দ্বাৰা বিনষ্ট হৈছে, সেইবিলাকৰ জ্ঞানে সূৰ্যৰ দৰে সেই সচ্চিদানন্দঘন পৰমাত্মাক প্ৰকাশিত কৰে। যাৰ মন পৰমাত্মাতে নিবিষ্ট হৈ আছে, যাৰ বুদ্ধিও তাতে স্থিত, আৰু যিবিলাকে সেই সচ্চিদানন্দঘন পৰমাত্মাত নিৰন্তৰ একত্বভাৱেৰে অৱস্থান কৰে, সেই তৎপৰায়ণ পুৰুষে জ্ঞানৰ সহায়ত পাপৰহিত হৈ পুনৰাগমন কৰিব নালাগে, অৰ্থাৎ পৰম গতি লাভ কৰে। সেই জ্ঞানী পুৰুষজন বিদ্বান আৰু বিনয়ী,
তথা গৰু, হাতী, কুকুৰ আৰু চণ্ডাল ব্ৰাহ্মণত সমদৰ্শী হয়। যিবিলাকৰ মন সমভাৱত অৱস্থিত তেওঁলোকে জীৱিত অৱস্থাতে সম্পূৰ্ণ সংসাৰক জয় কৰিছে, কাৰণ সচ্চিদানন্দঘন পৰমাত্মা নিৰ্দোষ আৰু সম, আৰু সেই পৰমাত্মাতেই তেওঁলোক স্থিত হৈ আছে। যিজন পুৰুষে কোনো প্ৰিয় বস্তু লাভত আনন্দিত নহয় আৰু সেইদৰে অপ্ৰিয় বস্তু লাভতো উদ্বিগ্ন নহয়, সেই স্থিৰ বুদ্ধিসম্পন্ন সংশয়ৰহিত ব্ৰহ্মজ্ঞানী পুৰুষে সচ্চিদানন্দঘন পৰমাত্মাত একীভূত হৈ নিত্য অৱস্থান কৰে। বাহ্যিক বিষয়ত আসক্তিৰহিত অন্তঃকৰণৰ সাধকজনে আত্মাত স্থিত যি ধ্যানজনিত সাত্ত্বিক আনন্দ তাক অনুভৱ কৰে। তাৰ পিছত সেই পৰব্ৰহ্ম পৰমাত্মাক ধ্যানৰূপ জগত অভিন্নভাৱে স্থিত পুৰুষে অক্ষয় আনন্দ লাভ কৰে। ইন্দ্ৰিয় তথা বিষয়ৰ সংযোগত উৎপন্ন হোৱা সুখ যদিও বিষয়ভোগী পুৰুষে সুখ বুলি ভাবে, দৰাচলতে দুখৰহে উৎপত্তিৰ কাৰণ, আৰু সেইবোৰ আদি অন্ত সংযুক্ত অৰ্থাৎ অনিত্য। সেইকাৰণে হে অৰ্জুন, জ্ঞানবান বিবেকী পুৰুষে তেনে সুখত আনন্দ নাপায়, অৰ্থাৎ তেনে সুখৰ প্ৰতি অনুৰক্ত নহয়। যিজন সাধকে এই মনুষ্য জীৱনতো শৰীৰ ত্যাগ কৰাৰ আগতে কাম ক্ৰোধৰ পৰা উৎপন্ন উদ্বেগক সহন কৰিবলৈ সক্ষম হয়, সেইজনেই যোগী পুৰুষ আৰু সেইজনেই সুখী। যিজন পুৰুষ নিজতেই সুখী, নিজতেই আনন্দময় তথা আত্মাতেই জ্ঞান সম্পন্ন, সেইজন যোগীয়েই পৰমাত্মাত একীভূত হৈ ব্ৰহ্মনিৰ্বাণ লাভ কৰে। ব্ৰহ্মনিৰ্বাণ সেইসকলেই লাভ কৰে যাৰ সকলো পাপ নাশ হৈছে, যাৰ সকলো সংশয় জ্ঞানৰ দ্বাৰা লোপ পাইছে, যি সকলো প্ৰাণীৰ হিতকাৰ্যত ব্ৰতী হৈ থাকে আৰু যাৰ বশীভূত মন অবিচলিতভাৱে পৰমাত্মাত স্থিত হৈ আছে। কাম ক্ৰোধ ৰহিত সংযত চিত্ত পৰব্ৰহ্ম পৰমাত্মাৰ সাক্ষাৎ লাভ কৰা যতিৰ কাৰণে পৰব্ৰহ্ম পৰমাত্মা সকলো পিনৰ পৰা পৰিপূৰ্ণ। বাহ্যিক বিষয়ভোগৰ বিষয়ে কোনো চিন্তা নকৰি বাহিৰতে ত্যাগ কৰা আৰু চকুৰ দৃষ্টিক ভুকুটিৰ মাজত ৰাখি তথা নাকেৰে বিচৰণ কৰা প্ৰাণ আৰু অপান বায়ুক সমভাৱে চালিত কৰি যিয়ে ইন্দ্ৰিয় মন আৰু বুদ্ধি জয় কৰিছে, এনে মোক্ষপৰায়ণ মুনিজনেই যি ইচ্ছা অৰ্থাৎ বাসনা ভয় আৰু ক্ৰোধ ৰহিত সদামুক্ত হৈ থাকে। মোৰ ভক্তই মোক সকলো যজ্ঞ আৰু তপস্যাৰ উপভোক্তা, সমস্ত লোকৰ ঈশ্বৰৰো ঈশ্বৰ তথা সমস্ত প্ৰাণীৰ সুহৃদ অৰ্থাৎ স্বাৰ্থৰহিত দয়ালু আৰু প্ৰেমী, এইদৰে তত্ত্বত জানি পৰম শান্তি লাভ কৰে। ওম তৎসদিতি শ্ৰীমদ্ভগৱদ্গীতাসু উপনিষৎসু ব্ৰহ্মবিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুন সংবাদে কৰ্মসন্ন্যাসযোগো নাম পঞ্চমোধ্যায়ঃ। শ্ৰীমদ্ভগৱদ্গীতা ষষ্ঠ অধ্যায় আত্মসংযম যোগ। ওম পৰমাত্মনে নমঃ। ভগৱান শ্ৰীকৃষ্ণই ক'লে, যি পুৰুষে কৰ্মফলৰ আশ্ৰয় নোলোৱাকৈ কৰ্তব্য কৰ্ম কৰি যায়, সেইজনেই সন্ন্যাসী আৰু যোগী। কেৱল অগ্নিক ত্যাগ কৰিলেই সন্ন্যাসী নহয় আৰু কৰ্ম ত্যাগ কৰিলেই যোগী নহয়। হে পাণ্ডৱ, যাক সন্ন্যাস বুলি কোৱা হয় তাকেই তুমি যোগ বুলি জানিবা, কাৰণ সৰ্বসংকল্প ত্যাগ নকৰা কোনো পুৰুষেই যোগী হ'ব নোৱাৰে। যোগ আৰোহণত ইচ্ছুক মননশীল ব্যক্তিৰ পক্ষে যোগ প্ৰাপ্তিৰ কাৰণে নিষ্কামভাৱে কৰ্ম কৰাকে সাধন কোৱা হয়। যোগাৰূঢ় হোৱাৰ পিছত সেই পুৰুষজনৰ যি সৰ্বসংকল্পৰ অৰ্থাৎ সকলো বাসনাৰ অভাৱ হয়, সেয়ে কল্যাণৰ হেতু। যি সময়ত পুৰুষে ইন্দ্ৰিয়ৰ ভোগত নাইবা কৰ্মত আসক্ত হৈ নাথাকে, সেই সময়ত সেইজন সৰ্বসংকল্পত্যাগী পুৰুষক যোগাৰূঢ় বুলি কোৱা হয়। নিজৰ দ্বাৰা নিজকে সংসাৰ সমুদ্ৰৰ পৰা উদ্ধাৰ কৰিব লাগে।
আৰু নিজকে কেতিয়াও অধোগতিৰ পথত নিক্ষেপ কৰিব নালাগে। কাৰণ মনুষ্য নিজেই নিজৰ মিত্ৰ আৰু নিজেই নিজৰ শত্ৰু। সেই জীৱাত্মা নিজেই নিজৰ মিত্ৰ হয়, যিয়ে নিজৰ মন আৰু ইন্দ্ৰিয় সহিত শৰীৰক বশীভূত কৰিছে। যাৰ দ্বাৰা মন আৰু ইন্দ্ৰিয়সহ শৰীৰ বশীভূত হোৱা নাই, সেইজন নিজেই নিজৰ শত্ৰু। শীত উষ্ণ, সুখ দুখ তথা মান অপমান আদিত যাৰ অন্তঃকৰণৰ প্ৰবৃত্তিসমূহ শান্ত হৈ থাকে, এনেকুৱা স্বাধীনচিত্ত ব্যক্তিয়ে পৰমাত্মাত সম্যকৰূপে অৱস্থান কৰে। অৰ্থাৎ সেইজনৰ জ্ঞানত একমাত্ৰ পৰমাত্মাৰ বাহিৰে আন একো নাই। যাৰ অন্তঃকৰণ জ্ঞান বিজ্ঞান পৰিতৃপ্ত, যি বিকাৰৰহিত আৰু জিতেন্দ্ৰ, আৰু যাৰ দৃষ্টিত মাটি শিল তথা সোণ সকলো একে, সেইজনকেই যুক্ত অৰ্থাৎ ভগৱৎপ্ৰাপ্ত বুলি কোৱা হয়। সুহৃদ, মিত্ৰ, শত্ৰু, উদাসীন, মধ্যস্থ, ঈৰ্ষপৰায়ণ, বন্ধু, ধৰ্মাত্মা আৰু পাপীতো যিজনে সমান ভাৱ ৰাখে, সেইজনেই শ্ৰেষ্ঠ মানৱ। মন আৰু ইন্দ্ৰিয়সহ যিজন সংযত দেহ, আকাংক্ষাশূন্য আৰু সংগ্ৰহৰ ইচ্ছাবৰ্জিত, সেইজনে একান্ত স্থানত স্থিত হৈ নিৰন্তৰ আত্মাক পৰমাত্মাৰ ধ্যানত নিযুক্ত ৰাখিব লাগে। পবিত্ৰ স্থানত যি বেছি ওখ নাইবা বেছি চাপৰ নহয়, ক্ৰমে কুশ, পহুৰ ছাল আৰু বস্ত্ৰাদি পাৰি স্থিৰভাৱে আসন স্থাপন কৰিব লাগে। সেই আসনত বহি চিত্ত আৰু ইন্দ্ৰিয়সমূহৰ ক্ৰিয়াক বশীভূত কৰি মনক একাগ্ৰ কৰি অন্তঃকৰণৰ শুদ্ধিৰ কাৰণে যোগৰ অভ্যাস কৰিব লাগে। শৰীৰ, মূৰ আৰু গলক সমান আৰু অচলভাৱে ৰাখি স্থিৰ হৈ নিজৰ নাকৰ আগভাগত দৃষ্টি স্থাপন কৰি আৰু আন দিশৰ ফালে নোচোৱাকৈ ব্ৰহ্মচাৰী ব্ৰত ধাৰণকাৰী ভয়ৰহিত তথা শান্তচিত্ত সাৱধান যোগীয়ে মনটোক সংযত কৰি মত সম্পূৰ্ণ চিত্ত অৰ্পণ কৰি মতপৰায়ণ হৈ স্থিত হ'ব লাগে। মনক বশলৈ অনা সংযত চিত্ত যোগীয়ে এইদৰে নিজৰ আত্মাক নিৰন্তৰ পৰমেশ্বৰ স্বৰূপ মত সংযোজিত কৰি মত থকা পৰম শান্তিক লাভ কৰে। হে অৰ্জুন, বস্তুতঃ এই যোগ সেইজনৰ কাৰণে নহয়, যিয়ে অধিক ভক্ষণ অথবা ভোগ কৰে, আৰু সেইজনৰ কাৰণেও নহয় যিয়ে একেবাৰে ভক্ষণ নকৰে। আকৌ সেইজনৰ কাৰণেও নহয় যি নিদ্ৰালু অৰ্থাৎ আলস্যপ্ৰিয়, আৰু সেইজনৰ কাৰণেও নহয় যি অধিক জাগ্ৰত হৈ থাকে। যাৰ খোৱা বোৱা আৰু আহাৰ বিহাৰ আদি যথা নিয়মে চলি থাকে, কৰ্ম কৰাতো যাৰ আচৰণ নিয়ন্ত্ৰিত, যাৰ শোৱা জাগ্ৰত হোৱা নিয়মিত, সেইজনেই দুখনাশক এই যোগ লাভ কৰে। অতি উত্তমভাৱে বশীভূত হোৱা মন যেতিয়া একমাত্ৰ আত্মাতে স্থিৰ হৈ যায়, তেতিয়া সকলো কামনা বাসনা শূন্য সেইজনক যোগযুক্ত বুলি কোৱা হয়। হে অৰ্জুন, বতা নথকা স্থানত থকা বন্তিৰ শিখা লৰচৰ কৰি নাথাকে। এই তুলনা সেইজন যোগীৰ ক্ষেত্ৰতো হয়, যাৰ সংযত চিত্ত যোগাভ্যাসৰ দ্বাৰা পৰমাত্মাত লীন হৈ যায়। যোগাভ্যাসৰ দ্বাৰা সংযত হোৱা চিত্ত যি অৱস্থাত নিবৃত্তি লাভ কৰে আৰু যি অৱস্থাত পৰমাত্মাৰ ধ্যানেৰে বিশুদ্ধ হোৱা সূক্ষ্ম বুদ্ধিৰ দ্বাৰা পৰমাত্মাক সাক্ষাৎ কৰি সচ্চিদানন্দঘন পৰমাত্মাতে সন্তুষ্ট হয়, ইন্দ্ৰিয়াতীত বিশুদ্ধ তথা সূক্ষ্ম বুদ্ধিৰ দ্বাৰা গ্ৰাহ্য অপাৰ আনন্দক যি অৱস্থাত অনুভৱ কৰা হয়, আৰু যি অৱস্থাত থকা যোগীয়ে পৰমাত্মাৰ স্বৰূপত কেতিয়াও বিচলিত নহয়, পৰমাত্মা প্ৰাপ্তিৰূপ যি লাভক পাই তাতকৈ অধিক আন লাভ নাই বুলি ভাবে, আৰু সেই পৰমাত্মা প্ৰাপ্তিৰূপ যি অৱস্থাত স্থিত হৈ যোগীয়ে অত্যন্ত কঠিন দুখতো বিচলিত নহয়, দুখৰূপ সংসাৰ সংযোগৰ পৰা যি মুক্ত, তাকেই যোগ বুলি কোৱা হয়। এইটো জানিব লাগে। ধৈৰ্য আৰু উৎসাহযুক্ত চিত্তৰ দ্বাৰা নিশ্চয়পূৰ্বক সেই যোগৰ অভ্যাস কৰিব লাগে। সংকল্পৰ পৰা উৎপন্ন
সকলো কামনা বাসনাক পূৰ্ণত ত্যাগ কৰি আৰু মনৰ দ্বাৰা সমস্ত ইন্দ্ৰিয়কো সকলো ফালৰ পৰা সুনিয়ন্ত্ৰিত কৰি ক্ৰমশঃ যোগাভ্যাস কৰি নিবৃত্ত হৈ ধৈৰ্যযুক্ত বুদ্ধিৰ সহায়ত মনক পৰমাত্মাত স্থিত কৰি পৰমাত্মা ভিন্ন আন একো চিন্তা কৰা উচিত নহয়। এই অস্থিৰ চঞ্চল মন যি শব্দাদি বিষয়ৰ প্ৰতি ধাবিত হয় সেই বিষয়ৰ পৰা প্ৰত্যাহাৰ কৰি অৰ্থাৎ আঁতৰাই আনি বাৰে বাৰে পৰমাত্মাত স্থাপন কৰিব লাগে। কাৰণ যি প্ৰশান্ত চিত্ত পাপৰহিত আৰু যাৰ ৰজগুণ নিচ্ছিন্ন হৈছে এনেকুৱা যোগীয়ে সচ্চিদানন্দ ঘন ব্ৰহ্মৰ লগত একত্ব ভাৱ প্ৰাপ্ত হৈ পৰমানন্দ লাভ কৰে। এনেকৈ সদায় নিজকে যোগাভ্যাসত নিয়োজিত কৰি ৰখা পাপৰহিত যোগীয়ে সুখপূৰ্বক পৰম ব্ৰহ্ম প্ৰাপ্তিৰূপ অনন্ত আনন্দক অনুভৱ কৰে। সৰ্বব্যাপী অনন্ত চেতনত একত্বভাৱত স্থিত যোগযুক্ত আত্মাৰ তথা সকলোতে সমভাৱত দেখা যোগীয়ে আত্মাক সম্পূৰ্ণ প্ৰাণীতে আৰু সম্পূৰ্ণ প্ৰাণীক আত্মাতে স্থিত দেখা পায়। যিজন পুৰুষে সমস্ত প্ৰাণীত সকলোৰে আত্মাৰূপে মোক বাসুদেৱকে ব্যপ্ত দেখে আৰু সমস্ত প্ৰাণীক মোৰ অন্তৰ্গত দেখা পায় সেইজনৰ কাৰণে মই অদৃশ্য নহওঁ। যিজনে একত্বভাৱত স্থিত হৈ সমস্ত প্ৰাণীত আত্মাৰূপে স্থিত সচ্চিদানন্দ ঘন মোক বন্দনা কৰে সেইজন যোগীয়ে সকলো প্ৰকাৰে অৱস্থান কৰিলেও মতে অৱস্থান কৰে। হে অৰ্জুন, যিজন যোগীয়ে সকলোকে অৰ্থাৎ সম্পূৰ্ণ প্ৰাণীক আত্মসম দেখে তথা সুখ আৰু দুখকো সকলো ক্ষেত্ৰতে সমভাৱে দেখে সেইজন যোগীকে পৰম শ্ৰেষ্ঠ বুলি কোৱা হয়। অৰ্জুনে ক'লে, হে মধুসূদন, এয়া যে সমতাৰূপ যোগৰ বিষয়ে তুমি কৈছা, মন চঞ্চল হোৱাৰ কাৰণে মই ইয়াৰ নিত্য স্থিতি দেখা পোৱা নাই। কাৰণ হে কৃষ্ণ, এই মন বৰ চঞ্চল, বিক্ষুব্ধকাৰী, বলৱান আৰু অতি দৃঢ়। সেইকাৰণে বায়ুৰ নিচিনাকৈ এই মনক বশ কৰা অত্যন্ত দুষ্কৰ বুলি ভাবোঁ। শ্ৰী ভগৱানে ক'লে, হে মহাবাহু অৰ্জুন, সঁচাকৈয়ে মনক বশলৈ অনাটো অত্যন্ত কঠিন। কিন্তু হে কুন্তীপুত্ৰ, অভ্যাস আৰু বৈৰাগ্যৰ সহায়ত এই চঞ্চল মনক বশীভূত কৰিব পাৰি। এই বিষয়ত মোৰ মত এয়ে যে যাৰ মন নিজৰ বশলৈ আনিব পৰা নাই অৰ্থাৎ নিজৰ নিয়ন্ত্ৰণত নাই সেইজনৰ কাৰণে যোগ প্ৰাপ্ত হোৱা কঠিন। মনক বশীভূত কৰা প্ৰযত্নশীল পুৰুষে সাধনাৰ সহায়ত তাক সহজেই পায়। অৰ্জুনে ক'লে, হে কৃষ্ণ, যিজনে যোগত শ্ৰদ্ধা ৰাখে কিন্তু সংযত চিত্ত নহয় সেইকাৰণে অন্তিম সময়ত অৰ্থাৎ মৃত্যুৰ সময়ত যাৰ মন যোগৰ পৰা এনেকৈ বিচলিত হয় এনেকুৱা সাধকে যোগসিদ্ধ নহৈ অৰ্থাৎ পৰমাত্মাৰ সাক্ষাৎ লাভ নকৰি কেনেকুৱা গতি প্ৰাপ্ত কৰে। হে মহাবাহু কৃষ্ণ, ভগৱত প্ৰাপ্তিৰ মাৰ্গত বিভ্ৰান্ত তথা আশ্ৰয়হীন পুৰুষে ছিন্ন ভিন্ন মেঘৰ দৰে দুয়োফালৰ পৰা ভ্ৰষ্ট হৈ যায় নেকি? হে কৃষ্ণ, মোৰ এই সংশয় সম্পূৰ্ণৰূপে দূৰ কৰাৰ কাৰণে তুমিয়েই যোগ্য ব্যক্তি। কাৰণ তোমাৰ বাহিৰে মোৰ এই সন্দেহ দূৰ কৰোতা বাস্তৱিকতে আন কোনো নাই। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পাৰ্থ, সেই পুৰুষজনৰ এই লোকততো নাশ নহয়ে পৰলোকতো নহয়। কাৰণ হে প্ৰিয় সখা, আত্ম উদ্ধাৰৰ কাৰণে অৰ্থাৎ ভগৱত প্ৰাপ্তিৰ কাৰণে কল্যাণ কৰ্ম কৰি থকা কোনো পুৰুষেই দুৰ্গতি নাপায়। যোগভ্ৰষ্ট পুৰুষে পুণ্যাত্মাই লাভ কৰা স্বৰ্গাদি উত্তম লোক প্ৰাপ্ত কৰি তাতে বহু বছৰ নিবাস কৰে আৰু পিছৰ জনমত পবিত্ৰ শ্ৰীসম্পন্ন শুদ্ধ আচৰণকাৰী পুৰুষৰ ঘৰত আকৌ জন্ম লাভ কৰে। অথবা বৈৰাগী পুৰুষে সেই স্থানলৈ নগৈ জ্ঞানবান যোগীৰ কুলতো জন্ম ল'ব পাৰে। কিন্তু এনেধৰণৰ যি জন্ম সেয়া সংসাৰত নিঃসন্দেহে অতি দুৰ্লভ। তাতেই সেইজনে পূৰ্বৰ শৰীৰত সংগ্ৰহ কৰা বুদ্ধি সংযোগ অৰ্থাৎ সমবুদ্ধিৰূপ যোগ সংস্কাৰক অনায়াসে লাভ কৰে। হে কুৰুনন্দন, তাৰেই প্ৰভাৱত সেইজনে আকৌ পৰমাত্মাক প্ৰাপ্তিৰূপ সিদ্ধিৰ কাৰণে আগতকৈও বেছিকৈ প্ৰযত্ন কৰে। সেই শ্ৰীসম্পন্ন সদাচাৰী পুৰুষৰ ঘৰত জন্ম লোৱা জন
যোগভ্ৰষ্ট হৈও পূৰ্বতে কৰা অভ্যাসবশতঃ নিঃসন্দেহে ভগৱানৰ প্ৰতি আকৰ্ষিত হয় তথা সমবুদ্ধিৰূপ যোগৰ জিজ্ঞাসুজনেও বেদোক্ত সকাম কৰ্মৰ ফলকো অতিক্ৰম কৰি যায়। কিন্তু যত্নপূৰ্বক অভ্যাস কৰা যোগীয়ে পূৰ্বৰ অনেক জন্মৰ সংস্কাৰৰ বলত এই জন্মত পূৰ্ণসিদ্ধ হৈ পাপৰ পৰা মুক্ত হোৱাৰ পিছতেই পৰম গতি লাভ কৰে। তপস্বীসকলৰ ভিতৰত যোগী শ্ৰেষ্ঠ, আনকি শাস্ত্ৰজ্ঞানীসকলৰ ভিতৰতো যোগী শ্ৰেষ্ঠ তথা সকাম কৰ্ম কৰোঁতাসকলতকৈও শ্ৰেষ্ঠ। সেয়েহে হে অৰ্জুন, তুমি যোগী হোৱা। সমস্ত যোগীসকলৰ ভিতৰতো যি শ্ৰদ্ধাৱান যোগীয়ে মদ্গত চিত্তেৰে মোক নিৰন্তৰ ভজনা কৰে, মই সেইজন যোগীকেই পৰম শ্ৰেষ্ঠ বুলি কওঁ। তৎসদিতি শ্ৰীমদ্ভগৱদ্গীতাসু উপনিষৎসু ব্ৰহ্মবিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুন সংবাদে আত্মসংযমো নাম ষষ্ঠ অধ্যায়ः।